নমস্কাৰ, ওয়েলকাম টু মাই ইউটিউব চেনেল মামনি আছামিজ ব্লগ। সকলোকে মোৰ ইউটিউব চেনেল স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো সুস্থ আছে, ভালে আছে। আজি এটা নিউ ব্লগ ভিডিঅ'লৈ সকলোৰে ওচৰত আহি গ'লোঁ। তো আপোনালোকে জানেই কালি কিবা কিবি অলপ কাম কৰিলোঁ, আজি অলপ কিবা বাকী আছে। ঈদৰ কাম চলি আছে ঘৰত, বেলেগ বিশেষ একো নাই। ৰোজা মাহত আৰু ঈদৰ টাইমত এনেকুৱা হয়, ৰোজা মাহতো বেলেগ বিশেষ একো নাথাকে, ঈদৰ টাইমতো ঈদৰ কামেই থাকে, ঘৰৰ কামেই এইখিনিয়ে থাকে। আজি আপোনালোকক বেছি ব'ৰ নকৰোঁ, অলপ কিবা কিবি দেখুৱাম, তাৰপিছত ভিডিঅ'টো শেষ কৰিম। ভিডিঅ'টো চাই যাব একদম শেষলৈকে। এতিয়া যিমানখিনি কাপোৰ আছিলে গোটেইখিনি ধুবলৈ ওলাইছোঁ, আৰু কি ওলাইছোঁ আপোনালোকক দেখাইছোঁ বেক কেমেৰাৰে। ইয়াৰ ওপৰত যি পাৰা আছিলে সেইখন লৈছোঁ, আৰু ইয়াৰ ওপৰতখন লৈছোঁ, আৰু এইবিলাক পৰ্দা মোৰ ধোৱা হৈছে, সেইটো কাৰণে এইবিলাক ওলোৱা নাই, এইখিনি ধোৱা হৈছে। এইখিনি পৰ্দা, ইয়াৰ পৰ্দা ওলাইছোঁ, তাৰপিছত এইফালে এইখন পৰ্দা ওলাইছোঁ, আৰু এইখন ধোৱা হৈছে, আৰু ইয়াৰ পৰ্দা এখন ওলাইছোঁ, ইয়াৰখন ওলাইছোঁ। তাৰপিছত ইয়াৰ ওপৰত যিখন পাৰা আছিলে সেইখন লৈছোঁ, তাৰপিছত ইয়াৰ পৰা কাপোৰখন লৈছোঁ, আৰু বিচনা চাদৰ, তাৰপিছত বালিচ কভাৰ, তাৰপিছত আঁঠুৱা, এইখিনি লৈছোঁ। বাকী এইখিনি একদম, আৰু ঘৰ তিনিটা ৰুম, মই মুচিব নালাগে, আমাৰ বাইজনী আহিব, কাম কৰা বাইজনী আহিব। তাৰপিছত আহি বায়ে এইখিনি কৰি দিব, এইখিনি মই কৰিব নালাগে। সদায় নাথাকে বাইজনী, সেইটো নহয়, সদায় নাথাকে। যেতিয়া মোৰ কাম বেছি হৈ যায়, কাম কৰিলে কিবা বেমাৰ হৈছে, কিবা হৈছে, কাম বহুত, কিবা ঘৰত স্পেচিয়েল কিবা থাকিলে, ঈদ আহিলে আৰু কিবা কিবি আহিলে, কিবা উৎসৱ থাকিলে, তেতিয়া বাইক মাতি দিলে হ'ল, বাই আহি গোটেইখিনি কাম কৰি দিয়ে। আৰু কেতিয়াবা মোৰ বেমাৰ হ'লেও থাকে, সেইটো কথা নাই, কিন্তু আমাৰ তাত এনি টাইম নাথাকে, বেলেগতো কাম কৰে, মাতিলে আহে আৰু এতিয়া মই এইখিনি চাফ কৰিবলৈ লৈছোঁ, কাৰণ মই কালি এইখিনি চাফ কৰা নাছিলোঁ, তো আজি চাফ কৰিব ল'লোঁ। এইখিনি বেলেগ একো নাই, অলপ এইখিনি মুচিব লাগিব, এইখিনি মুচি আৰু কাম নাই আৰু। আৰু এইফালে এইটো ৰুমৰ গোটেই মকৰা জালিবিলাক চাফ কৰিলোঁ, আৰু এইফালে বাইদেউ মানে ঘৰ মুচিছে, এইফালে বাইদেউ ঘৰ মুচি আছে, আৰু মই মকৰা জালিখিনি সাৰি দিলোঁ। কালি সাৰা নাছিলোঁ, আজি সাৰিলোঁ। এতিয়া মই কৰিছোঁ এইবিলাক চাফ, এইবিলাক মই কৰি আছোঁ খিৰিকী চাফ, আৰু দেখাইছোঁ ৰ'ব। মই কৰি আছোঁ খিৰিকী চাফ, আৰু এইফালে বাই মুচিছে ঘৰ। এতিয়া মোটামুটি কাম হ'লে, মই অলপ দেৰি বহিছোঁ, ভাগৰ লাগিছে, আৰু বাই ঘৰ মুচিছে, কাম কৰা মানুহজনী। তো এতিয়া কামখিনি হ'লে, আৰু কাপোৰ আছে, কাপোৰখিনি ধুম, দুটা লগ হয়। তাৰপিছত আৰু কি আছে চাই লওঁ বাৰু। তো গাইছ, এতিয়া ধুই আছোঁ কাপোৰ, আৰু মই অলপ চলপ ধুলোঁ কিবা, আৰু বাকী ধুইছে বাই, আৰু দেখাইছোঁ ৰ'ব আপোনালোকক। আৰু এতিয়া কামখিনি হ'লে, আৰু এইফালে বাইদেৱে ধুই আছে কাপোৰ, আৰু ময়ো কিবা কিবি কৰি আছোঁ, তেনেকৈ দুটা কৰিছোঁ আৰু। গোটেইবিলাক কাপোৰ ধোৱা হৈ গ'ল, এইবিলাক গোটেই মেলি থৈ দিছোঁ এনেকৈ, বেক কেমেৰাৰে দেখাইছোঁ। কাপোৰবিলাক এনেকৈ মেলি থৈছোঁ ইয়াত, গোটেইবিলাক কাপোৰ, আৰু এইফালেও আছে, এইফালেও কাপোৰ মেলি থৈছোঁ, সেইফালেও থৈছোঁ, এইফালেও গোটেইবিলাক কাপোৰ এনেকৈ মেলি থৈ দিছোঁ। এতিয়া মই গা পা ধুই পূৰা ফ্ৰেছ হৈ লওঁ, তাৰপিছত লগ পাইছোঁ। তো গাইছ, এতিয়া মই পূৰা ফ্ৰেছ হৈ গ'লোঁ, গা পা ধুই পূৰা ফ্ৰেছ হ'লোঁ। এতিয়া ভাবিছোঁ কি কৰোঁ, হাজবেণ্ডৰ ঘৰত
হাজবেণ্ডৰ মানে মোৰ হাজবেণ্ডৰ ডাঙৰ কাকাৰ ঘৰৰ পৰা ইফতাৰী বিলোৱা হ'ব। তো তাত অলপ হেল্প কৰি দিওঁ, ইফতাৰী বিলোৱা হ'ব। এতিয়া তাতে যাওঁ, গৈ কিবা কিবি কৰি দিওঁ আৰু আপোনালোকক গোটেইখিনি দেখাম। তো বলক এতিয়া যাওঁ আৰু। তো গাইজ এতিয়া আমাৰ গোটেই সকলোবোৰ কাম হৈ গ'ল, গোটেই ৰেডি কৰিলোঁ। এতিয়া ৰেডি কৰিবলৈ ওলাইছোঁ, এইফালে বেক কেমেৰাৰে দেখাইছোঁ। ইয়াত মই ডিছবিলাক ওলাই লৈছোঁ। ইয়াত এতিয়া গোটেইখিনি ফল ফ্ৰুট পোলাও যিখিনি আছে গোটেইখিনি দিম, দি পিনে সকলোকে দিম আৰু এনেকৈ দিবৰ কাৰণে গোটেইখিনি উলিয়াই লৈছোঁ। আমি গোটেইকেইটাই লগ হৈ পেলাই এইখিনি কৰিলোঁ, মই অকলে কৰা নাই, গোটেইকেইটাই লগ হৈ পেলাই কৰিছোঁ। আৰু প্ৰথমত গোটেইখিনি ফল দি লওঁ ইয়াত, আৰু তাৰে পিছত পোলাও দিয়া হ'ব। পোলাও দিয়াৰ পিছত ডিছখিনি লৈ যাম আৰু দিম খাবৰ কাৰণে। গোটেইখিনি দি লওঁ। এইখিনি সজোৱা হ'ল, এনে সজালোঁ। তো গাইজ এতিয়া মই ঘৰ আহিলোঁ, তাত কিবা কিবি আছিলে কৰিলোঁ, ইফতাৰী গোটেইবিলাক সজালোঁ দিলোঁ, আৰু অলপ দোৱা পঢ়িলে, দোৱাখিনি পঢ়া হ'ল। তাৰপিছত আমিও খালোঁ, খাই দিয়ে মই এতিয়া ঘৰত আহিলোঁ। ঘৰত আহি বহিছোঁ, এতিয়া জোৰত ভাগৰ লাগিছে। আৰু ঘৰত মই পৰ্দাবিলাক কিবা কিবি ধুইছিলোঁ, সেইবিলাক এতিয়া লগাব লাগিব, সেইবিলাক লগাওঁ। আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আৰু যিবিলাকে আগৰ পৰা চাইছে সেইবিলাকেও ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব। আৰু ভিডিঅ'টো ইয়াতে সামৰোঁ। তো এতিয়া বাই বাই গাইজ।